হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ব্লগছ। এয়া এজ ইউজুৱেল স্কুললৈ বুলি ৰেডি হৈ গ'লোঁ। তাৰ পাছত এয়া পাই গ'লোহি আমাৰ কণমানিকেইটাৰ ওচৰত। সিহঁতৰ লগত থাকিলে মনটো এনেই ভাল লাগি যায়। স্কুলৰ বাহিৰে বাহিৰে মই ওলালোঁ মোৰ লগৰ এজনীক লগ ধৰিবলৈ। এয়া মই পালোগৈ আৰু তাইও অলপ আগবাঢ়ি আহিছে মোক নিবলৈ। যিহেতু একদম দুপৰীয়াখন গৈছোঁ আৰু মোৰ ভোকো লাগি আছে, সেয়েহে গৈয়ে ভাতটো খাই লৈছোঁ। তাৰ পাছত আমি দুয়োজনীয়ে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি। তাৰ পৰা টমটম এখন লৈ আমি গৈ পালোঁগৈ চক বজাৰ আহিছোঁৱে যেতিয়া ময়ো ভাবিলোঁ যে মোৰ ভাল লগা জেগাত চিকেন পকৰা কেইটামান খায়েই যাওঁ। আৰু ইয়াত যে মই চিকেন পকৰাটো খাই বৰ ভাল পাওঁ। আমাৰ তেজপুৰত ট্ৰেণ্ডছৰ মুখত থকা চিকেন পকৰা খাই কোনে ভাল পায় ক'বচোন। খাই বৈ আমি আহিলোঁ কেঁকোৰাপুলত থকা পদুম পুখুৰী পাৰত। এইখিনি ইভিনিং টাইমত এইডোখৰ জেগাত আহি বহুত ভাল লাগে, বৰ ধুনীয়া এটা পৰিৱেশ হৈ থাকে। আমাৰ তেজপুৰৰ ইভিনিং টাইমত ইয়ালৈ কোন কোন আহে বাৰু কমেণ্ট কৰি জনাবচোন। তাৰ পাছত ময়ো ওলালোঁ ঘৰ যাবলৈ। যিহেতু তেওঁ অফিচ টাউনতে আছিল, সেয়েহে তেওঁ আহোঁতে মোকো লৈ আহিল। আজিলৈ ইমানেই আছিল। বাই।